हेलो एवरीवन আজি আপোনালোকৰ বাবে ডালিয়া খিচিৰিৰ ৰেচিপি এটা আগবঢ়াইছো আশা কৰো আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব আমি সাধাৰণতে চাউলেৰে বনোৱা খিচিৰিটোতকে ডালিয়া দি বনোৱা খিচিৰিটো খাবলৈ খুবেই সোৱাদ হয় আৰু আপোনালোকে এনেদৰে বনাই খাই চাব নিশ্চয় ভাল পাব তেনেহলে দেৰি নকৰি বলক আমি ৰেচিপিটো আৰম্ভ কৰো মই ডালিয়া খিচিৰি বনাবলৈ আলু কেপচিকাম গাজৰ আৰু ফ্ৰেছ বিন লৈছো আৰু মটৰ লৈছো আৰু জলকীয়া পিয়াজ নহৰু এনেদৰে কাটি লৈছো আৰু অলপ মুগ মসুৰ দাইল লৈছো ভিজাই পেলাই ৰাখিছিলো দাইলখিনি মই এতিয়া তাৱা এখনত মই বাটাৰ অলপ দিছো বাটাৰখিনি গৰম হোৱাৰ পাছত ইয়াত মই 4 চামুচ ডালিয়া দি দিম ডালিয়াখিনি रोस्ट কৰি ল'ব লাগিব এই ৰেচিপিটো বনোৱা মোৰ ভালেমান দিনেই হ'ল কিন্তু মই এডিটিং কৰিবলৈ টাইম পোৱা নাছিলো হেতু কাৰণে ৰেচিপিটো দিয়া দেৰি হ'ল মই আসলতে এটো ডালিয়া খিচিৰি বনাইছো এই ডালিয়া দি পোলাও বনাব পাৰি হুকানকৈ বনাব পাৰি কিন্তু মই পানী হৰকে দি পেলাই খিচিৰিৰ নিচিনা বনাইছো ডালিয়া পোলাও হিচাপেও বনাব পাৰি মই কেতিয়াবা হেতু ৰেচিপি শেয়াৰ কৰিম ডালিয়াখিনি रोस्ट কৰা হৈ গল এতিয়া মই এফালে কুকাৰ এটা বহাই দিছো আৰু কুকাৰটোত সৰিয়হৰ তেল দিছো আৰু আধা চামুচ গোটা জিৰা দিছো এতিয়া জলকীয়া নহৰু আৰু পিয়াজখিনি সেই তেলখিনিতে দি পেলাই অলপ সময় ভাজি ল'ব লাগিব এতিয়া মই গাজৰ মটৰ আলু কেপচিকাম এই গুটেইখিনি ইয়াত দি পেলাই অলপ ভাজি ল'ব লাগিব এনেদৰে আপোনালোকে এবাৰ ৰেচিপিটো ট্ৰাই কৰিবচোন খুব টেস্টি হয় খাবলৈ এতিয়া মই হালধিও এচামুচ দিলো হালধি দিয়াখিনি দেখুৱা নহল এতিয়া নিমখ দিছো আধা চামুচ সোৱাদ অনুযায়ী দিব লাগিব নিমখটো এতিয়া মই দাইলখিনি দি দিম মুগ মসুৰ দাইলখিনি দি দিলো এই আটাইখিনি মই এতিয়া অলপ সময় ভাজি লম 5 মিনিট মান সময় এনেদৰে ভাজি ল'ব লাগিব এখিনি ভজা হৈ গল এতিয়া ইয়াত মই ডালিয়াখিনি দি দিলো ডালিয়াখিনি দি পেলাই পুনৰ মই 1 মিনিট মান সময় ভাজি লম এতিয়া মই ইয়াত আন্দাজ মতে পানী দিম পানী দিয়াৰ পাছত মই কুকাৰৰ ঢাকনি লগাই 4টা হুইসেল মাৰিবলৈ দিম 4টা হুইসেল মৰাৰ পাছত এয়া দেখিছে এনেকুৱা হৈছে এইখিনি আমাৰ হৈ গল খাব পৰা যদি ৰেচিপিটো ভাল লাগিলে তেনেহলে লাইক এটা কৰি দিব লগতে যদি আপুনি মোৰ চেনেলটো কোন প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকে সোনকালেই পাই যায় ধন্যবাদ